Hello and welcome back everyone to my class. আজি মই তোমালোকক Principles of Inheritance and Variation অসমীয়াত বংশগতিৰ তত্ত্ব আৰু প্ৰকাৰণ নামৰ পাঠটোৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ লৈছো। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল বংশগতি বিদ্যা কাক বোলে? উত্তৰ সতি সন্ততিয়ে বংশানুক্ৰমে পিতৃ পিতামহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কেনেকৈ লাভ কৰে তাৰ চৰ্চাকেই বংশগতি বিদ্যা বোলে। বংশগতি বিদ্যা বংশগতি তত্ত্ব আৰু প্ৰকাৰণ এই দুই বিষয়লৈ গঠিত। বংশগতি তত্ত্ব হ'ল বংশানুক্ৰমে অথবা জনুক্ৰমে পিতৃ পিতামহৰ পৰা সতি সন্ততিলৈ চৰিত্ৰৰ হস্তান্তৰণ প্ৰক্ৰিয়া আৰু প্ৰকাৰণ মানে হ'ল পিতৃ মাতৃ আৰু সতি সন্ততিৰ মাজত থকা পাৰ্থক্য। কুৱেশ্যন নম্বৰ 2 বংশগতি বিদ্যাৰ জনক কোন? উত্তৰ গ্ৰেগৰ জোহান মেণ্ডেল। কুৱেশ্যন নম্বৰ 3 মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ কি কি? উত্তৰ মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ হ'ল প্ৰভাৱী সূত্ৰ বা মেণ্ডেলৰ প্ৰথম বংশগতি সূত্ৰ, পৃথকীকৰণ সূত্ৰ বা মেণ্ডেলৰ দ্বিতীয় বংশগতি সূত্ৰ আৰু স্বতন্ত্ৰ বিন্যাস সূত্ৰ বা মেণ্ডেলৰ তৃতীয় বংশগতি সূত্ৰ। কুৱেশ্যন নম্বৰ 4 মেণ্ডেলে কি কাৰণে মটৰ মাহ সংকৰণ পৰীক্ষাৰ বাবে বাছি লৈছিল? উত্তৰ মেণ্ডেলে মটৰ মাহ সংকৰণ পৰীক্ষাৰ বাবে বাছি লোৱাৰ কাৰণসমূহ হ'ল নম্বৰ 1 মটৰ মাহ একবৰ্ষজীৱী আৰু সহজে কম ঠাইত বা মাটিৰ পাত্ৰত ইয়াৰ খেতি কৰিব পৰা যায়। নম্বৰ 2 মটৰ মাহৰ জীৱনকাল ছুটি হোৱাৰ বাবে কম সময়ত ফচল পোৱা যায়। নম্বৰ 3 ফুলবিলাক উভয়লিংগী হোৱাৰ বাবে স্বপৰাগযোগত বাধাৰ সৃষ্টি নহয়। নম্বৰ 4 ফুলবিলাক গঠনত সৰল আৰু আকাৰত ডাঙৰ হোৱা বাবে কৃত্ৰিমভাৱে পৰাগযোগ ঘটোৱা সহজ। নম্বৰ 5 বিভিন্ন প্ৰকাৰৰ মটৰ মাহৰ বহুতো চৰিত্ৰৰ পাৰ্থক্য সহজে চিনাক্ত কৰিব পৰা যায়। নম্বৰ 6 অপত্য সংকৰবিলাক উৰ্বৰ হয় বাবে এইবিলাকৰ মাজত সংগম কৰাব পৰা যায়। কুৱেশ্যন নম্বৰ 5 উৎপৰিৱৰ্তন কি? উৎপৰিৱৰ্তনৰ প্ৰকাৰসমূহ আলোচনা কৰা। উত্তৰ উৎপৰিৱৰ্তন মানে বংশগতি দ্ৰব্য অৰ্থাৎ ডিএনএৰ বা জিনৰ হঠাতে হোৱা পৰিৱৰ্তনৰ ফলস্বৰূপে সংঘটিত হোৱা জীৱৰ ব্যক্তৰূপৰ পৰিৱৰ্তন। উৎপৰিৱৰ্তনৰ ফলত জীৱৰ বংশগতিৰ লক্ষণবোৰৰ নতুন বিন্যাস ঘটে। উৎপৰিৱৰ্তনৰ দ্বাৰা হোৱা জিনৰ পৰিৱৰ্তন স্থায়ী হোৱাৰ বাবে এনে পৰিৱৰ্তন বংশানুক্ৰমে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ সঞ্চাৰিত হয়। বহুতো ৰাসায়নিক আৰু ভৌতিক কাৰকে উৎপৰিৱৰ্তন সংঘটিত কৰে। এইবোৰক উৎপৰিৱৰ্তনকাৰী উপাদান মিউটাজেন বোলা হয়। অতি বেঙুনীয়া ৰশ্মিয়েও জীৱদেহত উৎপৰিৱৰ্তন ঘটাব পাৰে অৰ্থাৎ ই এবিধ উৎপৰিৱৰ্তনকাৰী উপাদান। উৎপৰিৱৰ্তনৰ প্ৰকাৰ। উৎপৰিৱৰ্তন ক্ৰমোজম নাইবা জিন দুইটা স্তৰতে হ'ব পাৰে। সেই অনুসৰি
উৎপৰিৱৰ্তনক দুই প্ৰকাৰত ভাগ কৰা হৈছে। এ ক্ৰমজমীয় উৎপৰিৱৰ্তন আৰু বি জিন উৎপৰিৱৰ্তন। ক্ৰমজমীয় উৎপৰিৱৰ্তন। ক্ৰমজমীয় উৎপৰিৱৰ্তনসমূহ তলত উল্লেখ কৰা হ'ল। নাম্বাৰ 1 অপসাৰণ। এনে উৎপৰিৱৰ্তন ডিএনএৰ কোনো অংশ ঘাটি বা বিনাশ হোৱাৰ বাবে হয়। নাম্বাৰ 2 সন্নিৱিষ্টকৰণ। এইবিধ ক্ৰমজমীয় উৎপৰিৱৰ্তন ক্ৰমজমত নতুন ডিএনএৰ সংযোজনৰ বাবে হয়। নাম্বাৰ 3 দ্বিগুণীকৰণ। এইবিধ উৎপৰিৱৰ্তনত ক্ৰমজমত থকা বংশগতি দ্ৰব্যৰ একোটা অংশৰ পৰা দুটা একে অংশ সৃষ্টি হৈ বিসংগতিৰ সৃষ্টি কৰে। জিন উৎপৰিৱৰ্তন। 4টা নাইট্ৰজেন ক্ষাৰকৰ সমন্বয়ত একোটা নিউক্লিঅটাইড গঠিত হয়। বিভিন্নভাৱে এই ক্ষাৰক 4টাৰ সমন্বয়ত অসংখ্য নিউক্লিঅটাইড গঠিত হয়। একোটা জিন এক বিশেষ সংখ্যক নিউক্লিঅটাইডৰ সমষ্টি। প্ৰতিটো জিন ভিন্ন, কাৰণ নিউক্লিঅটাইডৰ সংখ্যা আৰু এইবিলাকৰ ক্ৰমৰ বিভিন্নতা থাকে। বংশগতিৰ সময়ত প্ৰতিটো ডিএনএ দুভাগ হোৱাৰ সময়ত নিউক্লিঅটাইডৰ ক্ৰমো দুভাগ হয়। কেতিয়াবা অজানিত কাৰণত নিউক্লিঅটাইড ক্ৰম দুভাগ হওঁতে ভুল হয়। ইয়াৰ ফলত জেনেটিক কোডৰ পৰিৱৰ্তন হয়। ফলত নিৰ্দিষ্ট প্ৰটিন প্ৰস্তুতৰ ক্ষেত্ৰত বাধা হয়। কাৰণ প্ৰতিটো জিনে এক নিৰ্দিষ্ট প্ৰটিন সৃষ্টিৰ নিৰ্দেশ বহন কৰে। নিৰ্দিষ্ট প্ৰটিন উৎপাদন নোহোৱাত শৰীৰক্ৰিয়াত বাধা জন্মে। জিন স্তৰত হোৱা এনে বিভ্ৰাটক জিন উৎপৰিৱৰ্তন বা বিন্দু উৎপৰিৱৰ্তন বোলা হয়। এনে উৎপৰিৱৰ্তন অনুস্তৰত সংঘটিত হয়। জিন উৎপৰিৱৰ্তনৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল: নাম্বাৰ 1 গাঁথনি স্থানান্তৰ উৎপৰিৱৰ্তন বা ফ্ৰেম শিফ্ট মিউটেশ্যন। ডিএনএ বা এমআৰএনএত নাইট্ৰজেন ক্ষাৰকৰ সংযোজন বা তাৰ পৰা অপহৰণ কৰাকে গাঁথনি স্থানান্তৰ উৎপৰিৱৰ্তন বা বিন্যাস বিচ্যুতি উৎপৰিৱৰ্তন বোলা হয়। কাৰণ যি ঠাইত গাঁথনিৰ পৰিৱৰ্তন হয় সেই ঠাইৰ পৰা নিউক্লিঅটাইড ক্ৰমৰ গাঁথনিৰ পৰিৱৰ্তন হয়। উদাহৰণ কাচিকোষ ৰক্তহীনতা। নাম্বাৰ 2 বিকল্প উৎপৰিৱৰ্তন বা ছাবষ্টিটিউশ্যন মিউটেশ্যন। ডিএনএৰ অনুকীৰ্তনৰ সময়ত কোনো এটা নাইট্ৰজেন ক্ষাৰকৰ ঠাইত অন্য এটি নাইট্ৰজেন ক্ষাৰক স্থিতি ল'লে যি পৰিৱৰ্তন হয় তাক বিকল্প উৎপৰিৱৰ্তন বোলা হয়। ইয়াৰ ফলত ত্ৰয়ী সংকেতৰ পৰিৱৰ্তন হয় আৰু তাৰ বাবে নিৰ্দিষ্ট এমিনো এচিডৰ পৰিৱৰ্তে অন্য এমিনো এচিড উৎপন্ন হয়। নাম্বাৰ 3 অৰ্থহীন উৎপৰিৱৰ্তন বা ননচেন্স মিউটেশ্যন। যেতিয়া কোনো অন্তঃকোডনে এমিনো এচিড কোডনৰ স্থানত স্থিতি লয় তেতিয়া অনুবাদ সম্পূৰ্ণ নোহোৱাকৈ ক্ষান্ত হৈ ৰৈ যায়। অন্তঃকোডনক ষ্টপ কোডন বুলিও কোৱা হয় আৰু এই ষ্টপ কোডনসমূহ হৈছে UAA, UAG আৰু UGA। নাম্বাৰ 4
অনৰ্থক উৎপৰিৱৰ্তন বা মিসেন্স মিউটেশন। এই উৎপৰিৱৰ্তন হয় যেতিয়া কোনো প্ৰটিনৰ গঠনত নিৰ্দিষ্ট এমিনো এচিডৰ ঠাইত অন্য এটি এমিনো এচিডে স্থান লয়। কুৱেশ্যন নম্বৰ 6। ফিনাইল কিটোনিউৰিয়াত যিটো এমিনো এচিড টাইৰচিনলৈ ৰূপান্তৰিত নহয় তাৰ নাম লিখা। উত্তৰ ফিনাইল এলানিন। কুৱেশ্যন নম্বৰ 7। টাৰ্নাৰৰ লক্ষণৰ ব্যক্তিৰ জিন সমষ্টি কি? উত্তৰ 44A + XO বা X0। কুৱেশ্যন নম্বৰ 8। ক্লিনফেল্টাৰৰ লক্ষণৰ ব্যক্তিৰ জিন সমষ্টি কি? উত্তৰ 44A + XXY। কুৱেশ্যন নম্বৰ 9। AB ৰক্তদলৰ জিনীয় ৰূপ বা জিনোটাইপ প্ৰকাশ কৰা। উত্তৰ IAIB। কুৱেশ্যন নম্বৰ 10। বংশগতিৰ ক্ৰমোজমীয় সূত্ৰটো লিখা। উত্তৰ চাটন আৰু বভেৰিয়ে বংশগতিৰ ক্ৰমোজমীয় সূত্ৰটি আগবঢ়াইছিল। তেওঁলোকে যুক্তি দৰ্শাইছিল যে এযোৰ ক্ৰমোজমৰ যুগ্মীকৰণ আৰু পৃথকীকৰণ সিহঁতে বহন কৰা এযোৰ কাৰকৰ ক্ষেত্ৰতো প্ৰযোজ্য। চাটনে ক্ৰমোজমৰ পৃথকীকৰণ সম্পৰ্কত তেওঁৰ জ্ঞান আৰু বিবেচনা মেণ্ডেলৰ সূত্ৰৰ লগত মিলাই দিছিল আৰু ইয়াক বংশগতিৰ ক্ৰমোজমীয় সূত্ৰ আখ্যা দিছিল। কুৱেশ্যন নম্বৰ 11। জিনীয় পদাৰ্থৰ 4টা লক্ষণ কি কি? উত্তৰ জিনীয় পদাৰ্থৰ লক্ষণ 4টা হ'ল: নম্বৰ 1, ই নিজৰ প্ৰতিকৃতি সৃষ্টি কৰিবলৈ সক্ষম হ'ব লাগিব। নম্বৰ 2, ই ৰাসায়নিকভাৱে নাইবা গঠনৰ ফালৰ পৰা সুস্থিৰ হ'ব লাগিব। নম্বৰ 3, এইবিধ পদাৰ্থত উৎপৰিৱৰ্তন হ'ব লাগিব। ই জৈৱ বিৱৰ্তনৰ মূল উপাদান। নম্বৰ 4, মেণ্ডেলীয় চৰিত্ৰ বা বৈশিষ্ট্য হিচাপে ই নিজে প্ৰকাশ হ'ব পৰা গুণ বিশিষ্ট হ'ব লাগিব। কুৱেশ্যন নম্বৰ 12। ডাউন চিণ্ড্ৰমৰ জিনীয় আধাৰ বৰ্ণনা কৰা। উত্তৰ ডাউন চিণ্ড্ৰম বা লক্ষণৰ লোকৰ 21তম ক্ৰমোজম 3ডাল পোৱা যায়। এই অৱস্থাক 21 নং ক্ৰমোজমৰ ত্ৰয়ী বা ট্ৰাইচমি 21 বোলা হয়। এই লক্ষণক মংগোলিজমো বোলা হয়। ডাউন চিণ্ড্ৰম প্ৰথমে লেংডন ডাউন নামৰ বিজ্ঞানীজনে 1866 চনত আৱিষ্কাৰ কৰিছিল। এই বংশগত ৰোগৰ প্ৰকৃত আনুবংশিক কাৰণ হ'ল তিৰোতা মানুহৰ ডিম্বাণুজনন কোষ গঠনৰ সময়ত 21 নং সমৰূপী ক্ৰমোজমযোৰৰ নন ডিসজাংচন। 45 বছৰীয়া বা তাতোকৈ অধিক বয়সৰ তিৰোতা মানুহৰ ডিম্বাণুজনন প্ৰক্ৰিয়াত 21 নং দৈহিক সমৰূপী ক্ৰমোজমযোৰ সঠিকভাৱে অন্তৰণ নোহোৱাত দুই ধৰণৰ অস্বাভাৱিক ডিম্বকোষৰ সৃষ্টিত এগুণীয়া ক্ৰমোজম 23ডালৰ পৰিৱৰ্তে
এটা কোষত 24 N+1 ডাল থাকে আৰু আনটো কোষত ক্ৰমোজমৰ সংখ্যা হয় 22 N-1 যদি N+1 ক্ৰমোজমযুক্ত ডিম্বাণু এটা স্বাভাৱিক সংখ্যক ক্ৰমোজমযুক্ত শুক্ৰাণুৰ দ্বাৰা নিষেচিত হয় তেতিয়া ইয়াৰ ফলত উদ্ভৱ হোৱা যোজন কোষৰ ক্ৰমোজমৰ সংখ্যা স্বাভাৱিক সংখ্যা 46ৰ পৰিৱৰ্তে 47 ডাল হয়গৈ 21 নং ক্ৰমোজমৰ 3 ডাল থকা এই অস্বাভাৱিক যোজন কোষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ ক্ষেত্ৰত ডাউনৰ লক্ষণ পোৱা যায় এই লক্ষণবোৰ হৈছে নাম্বাৰ 1 আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত বাধাপ্ৰাপ্ত হয় নাম্বাৰ 2 আঙুলি মূৰৰ আৰু হাতৰ তলুৱাৰ ৰেখাসমূহ অস্বাভাৱিক হয় চকুৰ ওপৰ বাদু ওলোমা হয় নাম্বাৰ 3 মানসিকভাৱে অধিক বাধাপ্ৰাপ্ত আৰু লিউকিমিয়া ৰোগৰ প্ৰৱণতা অধিক হয় নাম্বাৰ 4 ইয়াৰ উপৰিও মানুহজনৰ মূৰ সৰু হয় আৰু বহল জিভা আৰু খোলা মুখেৰে চুটি চাপৰ হয় Question number 13 বংশাৱলী ইতিবৃত্ত বিশ্লেষণ বুলিলে কি বুজা এই ধৰণৰ বিশ্লেষণৰ উপকাৰিতা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা উত্তৰ এটা পৰিয়ালত চৰিত্ৰসমূহৰ কেইবাটাও জনু ধৰি কৰা বিশ্লেষণক বংশাৱলী ইতিবৃত্ত বিশ্লেষণ বোলা হয় এই ধৰণৰ বিশ্লেষণৰ উপকাৰিতাসমূহ হ'ল নাম্বাৰ 1 বংশাৱলী বিচাৰ কৰি হিমোফিলিয়া কাশিকোষ ৰক্তহীনতা আদিৰ দৰে বংশগত ৰোগ কোন বংশত কোন সন্তানত দেখা দিব পাৰে তাক ঠিৰাং কৰিব পৰা যায় নাম্বাৰ 2 বংশাৱলী বিশ্লেষণৰ দ্বাৰা কোনো এক আনুবংশিক লক্ষণ প্ৰভাৱী নে পৰাহত সহজে নিৰ্ধাৰণ কৰিব পাৰি নাম্বাৰ 3 হিমোফিলিয়াৰ দৰে কোনো আনুবংশিক বিকাৰ লিংগ ক্ৰমোজমৰ বাবে হয় নেকি তাকো বংশাৱলী বিশ্লেষণৰ দ্বাৰা ঠিৰাং কৰিব পাৰি নাম্বাৰ 4 বংশাৱলী বিশ্লেষণৰ দ্বাৰা প্ৰভাৱী আৰু পৰাহত চৰিত্ৰসমূহ বংশানুক্ৰমে কিদৰে সঞ্চাৰিত হয় তাকো সহজে বুজিব পাৰি নাম্বাৰ 5 X সংলগ্ন পৰাহত জিনে বাহক স্ত্ৰী লোকৰ পৰা যে পুৰুষ সন্তানলৈ আনুবংশিক ৰোগ সঞ্চাৰিত কৰে সেয়াও বংশাৱলী বিশ্লেষণৰ দ্বাৰা স্পষ্টকৈ বুজা যায় Question number 14 খালি ঠাই পূৰ কৰা মানৱ কোষত থকা মুঠ ক্ৰমোজমৰ সংখ্যা হ'ল ডেছ ইয়াৰ উত্তৰটো হ'ব 46 ডাল বা আমি যদি জোৰ হিচাপে কওঁ তেতিয়া হ'ব 23 জোৰ Question number 15 হিমোফিলিয়াৰ বিষয়ে চমুকৈ লিখা উত্তৰ হিমোফিলিয়া ৰোগত মানুহৰ ৰক্তনলিকাৰ ক্ষতস্থানত তেজৰ চেকুৰা মৰা গুণটো নোহোৱা হয় এনে হলে সাধাৰণ কটা ঘাৰ পৰা ওলোৱা তেজো বন্ধ নহয় ফলত ৰোগী ৰক্তক্ষয় হৈ মৃত্যুমুখত পৰে মানুহৰ X ক্ৰমোজমত থকা এটা পৰাহত জিনৰ কাৰণে হিমোফিলিয়া ৰোগ হয় বুলি জনা যায়
19 আৰু 20 শতিকাৰ আগভাগত ইউৰোপৰ ৰাজ পৰিয়ালবোৰত এই ৰোগ ব্যাপকভাৱে পৰিলক্ষিত হৈছিল। সম্ভৱতঃ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ এক্স ক্ৰমোজমত কিবা প্ৰকাৰে হিমোফিলিয়াৰ জিন এটা প্ৰৱেশ কৰে। প্ৰাকৃতিক কাৰণতো এনে নতুন জিনৰ সৃষ্টি হ'ব পাৰে। ইউৰোপৰ অন্যান্য ৰাজ পৰিয়ালে ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ফলত হিমোফিলিয়া ৰোগ বিশেষকৈ স্পেইন আৰু ৰুছিয়াৰ ৰাজ পৰিয়ালত বিয়পি পৰে। কিন্তু ইংলেণ্ডৰ সৌভাগ্য যে ৰাণী ভিক্টোৰিয়াৰ সপ্তম পুত্ৰ এডৱাৰ্ডে মাকৰ হিমোফিলিয়া জিনবাহী এক্স ক্ৰমোজম নাপালে আৰু তেওঁ বিয়া কৰোৱা ডেনমাৰ্কৰ কুঁৱৰী আলেকজেন্দ্ৰা হিমোফিলিয়া জিনৰ পৰা সম্পূৰ্ণ মুক্ত আছিল। সেইকাৰণে ইংলেণ্ডৰ ৰাজ পৰিয়াল হিমোফিলিয়াৰ পৰা মুক্ত হৈ থাকিল। হিমোফিলিয়া ৰোগৰ কাৰক জিন স্মল এইচ এক্স ক্ৰমোজমত থকা পৰাহত জিন। ই ৱাই ক্ৰমোজমত নাথাকে। ইয়াৰ প্ৰভাৱী জিন কেপিটেল এইচ স্বাভাৱিক জিন। ই কাটিলে তেজ গোট মৰাত সহায় কৰে। মানুহৰ হিমোফিলিয়া ৰোগ হিমোফিলিয়া ৰোগৰ বাহক আৰু হিমোফিলিয়া ৰোগমুক্ত পুৰুষ আৰু স্ত্ৰীৰ বিভিন্ন জনুৰূপ তলৰ তালিকাত দেখুওৱা হৈছে। লিংগ পুৰুষ জনুৰূপ এক্স কেপিটেল এইচ ৱাই ব্যক্ত ৰূপ স্বাভাৱিক পুৰুষ। লিংগ পুৰুষ জনুৰূপ এক্স স্মল এইচ ৱাই ব্যক্ত ৰূপ হিমোফিলিয়া ৰোগী। লিংগ স্ত্ৰী জনুৰূপ এক্স কেপিটেল এইচ ব্যক্ত ৰূপ স্বাভাৱিক স্ত্ৰী। লিংগ স্ত্ৰী জনুৰূপ এক্স কেপিটেল এইচ স্মল এইচ ব্যক্ত ৰূপ স্বাভাৱিক স্ত্ৰী। কিন্তু তেওঁ হিমোফিলিয়াৰ বাহক হিচাপে কাম কৰিব। লিংগ স্ত্ৰী জনুৰূপ এক্স স্মল এইচ ব্যক্ত ৰূপ হিমোফিলিয়া ৰোগী। কুৱেশ্যন নম্বৰ 16 প্ৰভাৱী সূত্ৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ প্ৰভাৱী সূত্ৰৰ বৈশিষ্ট্যসমূহ হ'ল নম্বৰ 1 জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ এক বিশেষ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। নম্বৰ 2 কাৰকবোৰ সদায় যুগ্মীয় অৰ্থাৎ জোৰ পাতি থাকে। আৰু নম্বৰ 3 বৃহৎ যুগ্ম কাৰকযোৰৰ এটা কাৰকে আনটোক প্ৰভাৱিত কৰি ৰাখে। প্ৰথমবিধ কাৰকক প্ৰভাৱী কাৰক আৰু দ্বিতীয়বিধ কাৰকক পৰাহত কাৰক বোলা হয়। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। থেংক ইউ।